কিবা কৰিবা নেকি? কিবা কৰিবা নেকি? ক্লাছ কিয় ক্লাছ? বাইককেইখন এনেকৈ থৈছা যে ডিচিপ্লিনত ৰাখা। এইখন এনেকৈ বাইক ৰাখে নেকি? ক'ত আকৌ বোলে ক্লাছ কৰিব বোলে। আকৌ এনেকৈ থৈছা যে বেলেগ গাড়ী আহিব নহয়, বেলেগ গাড়ী পাছ হ'ব নহয় এইফালে। ক'ৰপৰা আহিছা তোমালোক? তুমি বাৰু এম আই আছা নাই? তোমালোক ক্লাছ গাৰ্লফ্ৰেণ্ডে কৰিবৰ কাৰণে আহিছা নে নিজে পঢ়িবৰ কাৰণে আহিছা? ছোৱালী নাই, দুখ নে কি ছোৱালী নাথ থকাটো? কেলে কাৰ ভাল পায়? হা মই গম পাইছোঁ। এতিয়া কিছুমানেতো আহে ন ছোৱালী নাই বোলে, ছোৱালী গাৰ্লফ্ৰেণ্ডে কৈছে কাৰণে ক্লাছ কৰিব আহিছোঁ। তেনেকুৱা নাই। কেলে কেলে নাই? আমাৰ এটা হ'ব গাৰ্লফ্ৰেণ্ড। প্ৰপ'জ কিমান পালা? নাই পোৱা। তুমি তুমি নাই পোৱা? নাহে তেতিয়া এতিয়া আহিলে ফোন এটা কৰিছা? পুৰা একজেক্টটো কোৱা। 12 হৈ যাব। 12 হ'ব 12 হ'ব। এই বেছি হ'ব বাৰু। নহয় চব এটা প্ৰশ্ন সুধিম হা, বাবৰ কোনদিনাখন ভাৰত লাগিছে? পলিটিকেল নহয়, হিষ্ট্ৰী হয়। স্কুলত হিষ্ট্ৰী পঢ়া নাই? স্কুলতো হিষ্ট্ৰী আমি পঢ়িছোঁ। ক্লাছ 10লৈকে হিষ্ট্ৰী মোৰো আছে, চায়েন্স মোৰো আছে। দিনত আহিছিলে ৰাতিটো নাই। অঁ বাৰু দিনত কোনদিনাখন আহিছিলে? তেতিয়া শনিবাৰ আছিলে বুলি কেনে গম পোৱা? তেতিয়া শনিবাৰে বুলি কয়। শনিবাৰ হ'ব পাৰে এতিয়াখন, মানে এতিয়া আমি শনিবাৰ দেওবাৰ সোমবাৰ মঙলবাৰ কওঁ, তেতিয়া বেলেগো ক'ব পাৰে। বাদ দিয়া এইটো বাদ দিয়া এইবোৰ বাৰু হেৰি হৈ গ'ল, আৰ্টছ হৈ গ'ল। এনেকুৱা চিগাৰেটক অসমীয়াত কি বুলি কয়? কি থাকে বাকী পদাৰ্থ থাকে মন থাকিব লাগে। হেৰি কয় এইটো বিয়েৰ অসমীয়াত কি বুলি কয়? মাছ পানী। আৱিষ্কাৰ কৰি দিম বিয়েৰহে। মই ঘৰুৱাহে বাদ দিয়া। স্কুটিক অসমীয়াত কি বুলি কয়? স্কুটিটো বহি আছে, স্কুটিটো নাজানো বুলি ক'ব নোৱাৰা। মাইকী গাড়ী। মাইকী গাড়ী ঠিকে আছে, ঠিকে আছে। বাইকক মতা গাড়ী বুলি ক'বা। ঠিকে আছে। তেতিয়া কাৰক কি বুলি ক'বা? উভয় লিংগ গাড়ী নেকি? নিজে জানে কাৰ স্কুটিখন কাৰ হয়? স্কুটিখন কাৰ হয়? বেঙেনা বেঙেনা আৰু কাৰ হয়? বেঙেনা হ'ব। এইখন কাৰ হয় নে এইখন ইয়াৰ হয়? এইখন কাৰেই নহয়, এইখন এখন স্কুটি হয়। মইতো সেইটোৱে ক'লো কাৰ। তুমি নহয়, তুমি ক'লা ইয়াৰ এখন কাৰেই নহয়। বাৰু তোমালোকৰ এজনী এটাও গাৰ্লফ্ৰেণ্ড নাই মানে? ইমানকেইটা আছে? কেলে কোৱা? কেইজনী আছে? 3-4 মান লওঁ। আৰু এজনীমান ক'লে আকৌ ফেচবুকৰ হোৱাটছএপতো মোৰ আধাজনী আছে। হাফ গাৰ্লফ্ৰেণ্ড। এইটো কোনো মাজতে নাই। মানৱ কোন? মানৱ নহয় মানৱ। বৰ্তমান আছে? ঠিক আছে। আৰু তোমালোকৰ লগত কোনে ক্লাছ কৰে? আছে আৰু চবকে জাগা যিটো পোৱাই নাই। গৌৰৱ গৌৰৱ এইকেইটা এটা কথা ক'লে 5টা ক'ব। তোমালোকে ক্লাছ কেইটালৈকে কৰা? 6টা বজাত। আমি আগতে ক্লাছ কৰিব ছোৱালী চাবলৈ আহোঁ। ক্লাছটোতো এনেই কৰোঁ। তোমালোকক পঢ়াই কোনে?
তোমালোকে নিবিচাৰে চবতকে ভয় কালে লাগে কোনজনৰ লাগে ইনচাল মাৰি চবকে মাৰি দিওঁ চাৰে এটা কথা ক'ব আমি 5টা কাম চাই আমি ভাবো চেষ্টা হাইস্কুল লেভেলত মাষ্টৰবিলাক তাৰ লগত কথা নাই মোৰ সৰুৰ পৰা ভয় বোলা বস্তুৱে নাই তুমি ক'ত পঢ়াব হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি ওলালো এবাৰ BSc ফাৰ্ষ্ট ছেমিষ্টাৰ তুমি মানে ইটো ৰাস্তা ল'বা নি আব্দুল ল'বা নি অঁ আব্দুলটো ল'ব সেইটো আমাৰ স্কুলৰ পৰা দিছিলো আব্দুল ইটো অনন্য ৰিচব গৌৰৱ অহাই দে গৌৰৱ 5 মিনিট আগতে আহিম বুলি কৈছে ইয়াক একেটা সুধিম মনত আহিবা তোমাক এটা কথা সুধিম দেই চিগাৰেটক অসমীয়াত কি বুলি কয় খোৱা নাই বিড়ি কয় নে কি বিড়ি কয় নিব বিড়ি খোৱালে বিড়ি কোৱা নাই বিড়ি খোৱা বেয়া বস্তু বুলি কোনে ক'লে বেয়া বস্তু বুলি কোনে ক'লে এইবাৰ ইয়াত কি হ'ল গালত কি হ'ল কেনেকে বাইকৰ মুখত এতিয়া এইখন সেইখন চাইছ নাই আই চিনেমাখন চাইছা তাতে চাইলেঞ্চাৰত যে মুখখন লগাই দিয়ে যে ল'ৰাটো লগাই দিয়ে কোনোবা নচীনা চিনেমা এখনটো আছে মোৰ ট্ৰেক্টৰ চাইলেঞ্চাৰ লগাই চাবা নে ইয়াক লগাই চাবা নি হা মই একচুৱেলি এতিয়া লগাইছে এতিয়া ঠাণ্ডা হৈ গ'ল মই চাম থেংক ইউ এটা প্ৰেংক হৈ আছিলে সঁচাকে দেই ভাল লাগিলে সেইফালে কেমেৰাটো ৰ'ব মই সেইফালে কেমেৰাটো আছে তোমালোকে হাইক এটা কৰি দিয়া